কঁঠাল গুটিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱন। ৰোগ প্ৰতিৰোধী গুণৰে ভৰা এই কঁঠাল গুটি শক্তিৰ ভঁৰাল আৰু সৌন্দৰ্য চৰ্চাৰ মহৌষধ। এতিয়া কঁঠালৰ বতৰ। আপোনাৰ বাৰীত এজোপা হলেও নিশ্চয় কঁঠালৰ গছ পোৱা যায়। কঁঠাল বাংলাদেশ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় ফল। আমাৰ দেশ ভাৰতবৰ্ষৰ কেৰালা আৰু তামিলনাডু ৰাজ্যৰ এই ৰাজ্যিক ফল। ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যতে সৰ্বাধিক কঁঠাল উৎপন্ন হয়। ই এনে এবিধ ফল য'ত একত্ৰে দেহৰ বাবে লাগতিয়াল বিভিন্ন খাদ্য প্ৰাণ, খনিজ লৱণ, এণ্টি অক্সিডেণ্ট, নানা ধৰণৰ অত্যাৱশ্যকীয় ৰাসায়নিক পদাৰ্থ তথা বিভিন্ন সূক্ষ্ম পোষক তত্ত্বসমূহ পোৱা যায়। সেইবাবেই কঁঠালক পুষ্টি তথা ঔষধি গুণৰ ভঁৰাল বুলিব পাৰি। কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট পোৱা যায় আৰু এইবিলাক উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা সবল কৰি মানুহক সুস্থ সবল কৰি ৰাখে। লগতে কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়। মচুৰ দাইলত দি সিদ্ধ কৰা কঁঠালৰ গুটি খাবলৈ বৰ তৃপ্তিদায়ক আৰু ই যথেষ্ট পুষ্টিকাৰক প্ৰকৃতিৰ। কঁঠালত আছে কৰ্কট প্ৰতিৰোধী গুণ। হাওঁফাওৰ কেঞ্চাৰ, মুখ গহ্বৰৰ কেঞ্চাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে। কঁঠালত থকা পটাছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে। হজম শক্তিৰ উন্নতি। পকা কঁঠালত থকা আহৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে। থাইৰয়ডৰ সমস্যা দূৰ কৰাৰ লগতে দৃষ্টিশক্তি বৃদ্ধি কৰে। কঁঠালত যথেষ্ট পৰিমাণে ভিটামিন এ থাকে, যিয়ে দৃষ্টিশক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে। এনিমিয়া প্ৰতিৰোধ কৰাৰ উপৰি কঁঠালত পৰ্যাপ্ত পৰিমাণে ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, ভিটামিন ই, ভিটামিন B6, নিয়াচিন, ফলেট, পেন্থোথেনিক এচিড, কপাৰ মেংগানিজ আৰু মেগনেছিয়াম থাকে। এইবোৰে তেজত ৰক্তকণিকা গঠনত সহায় কৰি ৰক্তৰোগ প্ৰতিৰোধ কৰে। কঁঠালে হাড় শক্তিশালী কৰে, বাৰ্ধক্যৰ গতি লেহেমীয়া কৰে। পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঁঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে। এতিয়া শুনক কঁঠাল গুটি কেনেকৈ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে। কঁঠালৰ শুকান গুটি অলপমান গাখীৰ আৰু মৌত কিছু সময় তিয়াই থৈ পিছত সেইখিনি মিহিকৈ পিহি পেষ্ট তৈয়াৰ কৰি মুখমণ্ডলত সানি কিছু সময় ৰৈ শুকাবলৈ দিব লাগে আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাই কেইমিনিটমানৰ ভিতৰতে মুখৰ ছাল নিমজ আৰু মসৃণ কৰি তুলিব পাৰি। পৰিমিত ৰূপত নিয়মিতভাৱে কঁঠাল খালে দেহৰ ছাল মসৃণ হয় আৰু ছালৰ সহজে বলি ৰেখা নপৰে। কঁঠালে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। আলচাৰ প্ৰতিৰোধী, এজমা ৰোগীৰ বাবেও উপকাৰী। কীটনাশক আৰু কৃত্ৰিমতাৰ পৰা মুক্ত এইহেন থলুৱা বতৰৰ ফল কঁঠাল পৰিমিত ৰূপত নিয়মিতভাৱে গ্ৰহণ কৰি নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰাত অৰিহণা যোগাব পাৰোঁ। আহক বতৰ ফল কঁঠাল খাই জীৱন জিন্দাবাদ কৰি তোলো। নিউজ ডেস্ক, প্ৰকাশ লাইভ।